নমস্কাৰ ৰাইজসকল কি খবৰ ভালে আছে নে এতিয়া মই আপোনালোকৰ ওচৰত এটা গান গাম শুনিব দেই সকলোৱে সহযোগ কৰিব উপলি যৌবনদৈ আমাৰ কবি গৈ বাটৰ লগে পালে বিহুৰ চান্দা দিদিবলৈ কিয় চিঞৰিছ মোৰ ঘৰৰ সিপাৰে তোৰ ঘৰৰ ইপাৰে মাজতে বুৱতী চিঞৰিব নালাগে হয় বুলি কওঁ আপুনি বিহু চুত যে গান গাইছে মই আইজে পেলাই আপোনাক সহযোগ কৰিছিল হয় বুলি কবি এইটোৰ পৰা মানে অকণো শান্তি নাই ইফালে মোৰ চৌটো আছে মইহে জানিছো কিমান টেনচনত ভুগিছো আচ্ছা মইনা কলিতা তুমি যে বিহু চুত কৈছা সেইটো মানে ফাইনেল ফাইনেল সঁচা সঁচা আচ্ছা তুমি পৰা এগ্ৰিমেণ্টটো কৈছা এগ্ৰিমেণ্ট কৰিছো চা পইচা কাগজখন চা কি পইচা কাগজ এই যে কাগজ এখনৰ ওপৰত পোৱা পইচা এটা আধা দিছে তলত যে কমিটিয়ে চহী কৰিছে কেইটা বজাত পাইছে চব লিখা আছে সেইখন নকৰিলো নহয় সেইবিলাক নকৰিছা তেতিয়াহ'লে কামটো কৰিবলৈ শ্ব' কৰিবলৈ কৈছে হৈছে এতিয়া জীৱ ঘূৰি আহিছে আহিছে ৰ তই যে মোক বাৰে বাৰে ইনচাল্ট কৰি আছ সেইকেচি মোৰ ভাঙি দিম আকৌ তোমাতকে যেন মই বহুত চেনো মইনা কলিতা কি চেনো ষ্টেজত উঠা যে মানুহ এটা ষ্টাইল লাগে মইনা কলিতা ময়ো জানো সেয়া ষ্টাইল তুমি ষ্টাইল জানা 10 টো মত দেখুৱাই দিয়া চাবি সঁচা অৱশ্যে দেখুৱাই দিয়া হাই ৰাইজ কি খবৰ হেল্লো ল'ৰাসকল ডেকাসকল ভালে আছেনে তোমালোকে হেল্লো ঐ মৰা হাঁহিছ কেলে হাই ৰাইজ কি খবৰ কি কৈছে এনেকেতো কয় হাই ৰাইজ কি খবৰ ডেকাসকল কি আছে দেখোন মইনো নেপাইছিলো ল'ৰা ষ্টেজত তাৰমানে এনেকে নুঠে এনেকে উঠিছে আপুনি ইয়াত ভাষণে দিছে নে আলহী কেটি আছে একো গমেই নাপাইছো বাই অহা বছৰলেহে লগ পাইছে ৰচোন মুকুতা দাই দেখোন মোক এনেকে শিকাইছে আমাৰ বাচ্চাদা কি জানিছে বাচ্চাদাতকে যেন মোহন বেছি চেনো আছে কালি মোক কি অপমান কৰিছে হে কোনে অপমান কৰিছে হে আমাৰ আকেশ দা ৰাকেশেনো তোক অপমান কৰিবলৈ কি এনেকুৱা কাম কৰিলে কালি যে নিচা পানী বটলটো মই আপোনাক দেখাই থৈ গৈছিল বৌ মোক কি অপমান কৰিছে হয় নেকি সঁচাই কৈছো আৰু যে আমাৰ বাছ ৰখি যাওক ৰচোন কি হ'ল মানে আজি মোৰ জীৱনত যিটো আহি পেলাই পাইছো সেইটো যোৱাৰ পিছত পাগল হলি নে এই লাগিব কালি নিচিনা মানে 500 টকীয়া লগত যে দীঘল কাঠৰে এটকীয়াটো আনিছে নে নানিছে শুনিছো তোক লগত এটকা এটা দিব লাগিব তেতিয়াহে মোৰ মনটো ভাল লাগিব আচ্ছা এইটো কথা লগোৱা স্বভাৱটো বাৰু কেতিয়া নাইকিয়া হ'ব বাৰু সেইটো যাব দুদিনমান লাগিছে আৰু আজি মই নাইকিয়া কৰিম সেইটো তোক মই হ'বলৈ কম পইচা আছো মই আজি কথা লগাবলৈ আহোঁতে ঘৰতে ৰেডি হৈ আহিছো আপোনাৰ হাতত যদি এটকা মোৰ হাতত 2 টকা এই মোহন আহি বাচ্চাদা মোহন তোহাৰ মাথা ফালি মগু দালি লগত মই মুই ঘটা বনাইছো মোক এটকা দিবলৈ আহিছে এই পাগলটো চাইছ কমল তাকেও ময়ো মাজে মাজে চাওঁ কি তই কি চাই আছ মই ঘৰটো চাইছো ইমান ধুনীয়া লাগিছে মই আকৌ ঘৰৰ ভিতৰত থকা মানুহখিনি চাওঁ তাতকেও বেছি ধুনীয়া আৰু কি মানুহ ছোৱালী হেই পাগলটো অকণ ভিতৰৰ পৰা চাওঁ আছে নালাগে নতুনকে ছোৱালী দুজনী আহিছে তই কেনেকে গম পালি বেগ নিনো ওপৰত কোনে থৈছে 20 টকা লৈছে আচোন চাওঁ নালাগে ছাৰ আহি দেখিব চাইছে এতিয়া এখন ক'ৰ পৰা আহিছে নালাগে আচোন বল চামছো এইটো কি ইচ্ছা মাৰিছো এই
এই বলচোন বৌ ছাৰ আহি দেখা বুলি গালি খাব লাগিব কেইজনী একে খিৰিকী ওচৰলৈও আহিব নোৱাৰিছে ইমান ব্যস্ত আছে এই বলচোন এই হ'ব যোৱা নাচা মুঠতে দুইটা আহিছো গুচি যাম মাল দুটা চাহে যাম ক'ত বা সোমাই আছে এই ছাৰ আহি পাব এতিয়া এইটো সময়ত ক'ত চাহ আহিছে আৰু চাহ যে ছাৰ ছাৰ এফালে আহ। এজন এজন কেনে চাহ দুইটা এফালে আহ মৰ্টল কি হলে আৰু কিমানলৈকে তুলিম চাহ কি কাম আছিল ইয়াত এই কিবা সুধিছে কমল কি কাম আছিল তোৰ ইয়াত ঐ কি কাম আছিল কাম এটা আছিলে চাহ কি আছিল মই ভাবিছো কাম এটা কৰিব যাওঁ মাল দুটা চাই যাওঁ কি কলি তই ক'ত গৈছা তুমি ছাৰ মই ইয়াক ধৰি আনো বাইকত উঠা বা এটা কুকুৰৰ নিচিনা দৌৰাইছে আৰু এটা বাইকত তুলি লৈ গৈছে আজিকালি মম বিলাক চব চেপাত